টুম্পা ক'ত গৈছিলা তুমি? ভাই মই ক'তো যোৱা নাই, এমাহৰ কাৰণে মামাৰ ঘৰত গৈছিলোঁ। তুমি মামাৰ ঘৰত গৈছিলা, মোক কিয় কোৱা নাছিলা? মা মই তোমাক কিয় ক'ম? সেইটোতো হয়, তুমি মোক কিয় ক'বা? এইবোৰ থোৱা। এতিয়া টুম্পাৰ গানটো মনত আছেনে তোমাৰ? মোৰ টুম্পাৰ গান মনত নাই, এতিয়া টুম্পা চলা নাই, এতিয়াতো পুষ্পা চলিছে। মানে তুমি পুষ্পা মুভি চালা? বাইদেউ, চব বন্ধুৱে কৈছিল ফিল্মখন অনেক ভাল, সেইকাৰণে মই চিনেমা হলত গৈ ফিল্মখন চাই আহিলোঁ। কি মজা! মোৰেই ভাগ্য বেয়া, মই ইয়াত থকা হয় পুষ্পা মুভি চাব পাৰিলোঁ হয়। বাইদেউ, পুষ্পা মুভিৰ ডান্সটো মই শিকি গৈছোঁ, তুমি চাবা নেকি? হ'ব তোৰ ডান্স মই নেচাওঁ। আগৰ বাৰত যি ডান্স কৰিছিলি, হে ভগৱান, মাথা বিষাই গৈছিল। বাইদেউ, ডান্সটো বাদ দিয়া, মইতো পুষ্পা মুভিৰ ডাইলগো ক'ব পাৰোঁ। মজা ডাইলগ আছিল। ডাইলগটো ক'ব পাৰ? মোৰ নাম পুষ্পা বুলি তই লেডিজ বুলি ভাবিছিলি নেকি? ভাই, ডাইলগটো অসমীয়াত কৈছ, ফিল্মত কি অসমীয়াত কৈছিল নেকি? ফিল্মততো হিন্দীয়ে কৈছিল, মই এইটো নিজৰ ষ্টাইলত অসমীয়াত কৈছোঁ। নাই নুশুনো, এই ডাইলগ মই ইউটিউবতে চাই ল'ম। তেন্তে পুষ্পাৰ গানটো নুশুনা নেকি? নুশুনো, তুমি যোৱা ঘৰত, ময়ো ঘৰত যাওঁ, কাম আছে। ক'ত তুমি গুচি গ'লা, কিয় নাহা পুষ্পা? পুষ্পা।